ছাত্ৰ সন্থাৰ প্ৰতি বছৰে যি অনুষ্ঠিত হৈ আহিছে ক্ৰীড়া নীতিৰ আধাৰত যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন খুৰণী আন্তঃজিলা ভলীবল প্ৰতিযোগিতা আৰু এইবুলি আমাৰ বাবে গৌৰৱ যে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত এইবুলি আমাৰ ঐতিহ্যমণ্ডিত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অহা 28 আৰু 29 জানুৱাৰী 2026 খেলখন অনুষ্ঠিত হ'ব আৰু আজি সেই উপলক্ষে আজি আমি ইয়াত ৰাজহুৱা সভাৰ অভ্যৰ্থনা সমিতি গঠনৰ ৰাজহুৱা সভা আমি ইয়াত দিছিলোঁ আৰু নলবাৰী প্ৰতিটো স্তৰ ৰাইজে সন্মানীয় খেলুৱৈসকল সন্মানীয় ক্ৰীড়া সংগঠকসকল বিশিষ্ট ব্যক্তিসকলে আহি প্ৰায় 300 মানুহৰ ইয়াত আহি আমাক যি সহযোগ কৰিলে আমি প্ৰতিগৰাকী মানুহৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি যি আহিবলগীয়া এই ভলীবল প্ৰতিযোগিতাখন 28 আৰু 29 জানুৱাৰী আমি নলবাৰীৰ প্ৰতিটো স্তৰ ৰাইজক আমি সহায় সহযোগিতা বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ যাতে আমি এই খেলখন খুব ভালকৈ অনুষ্ঠিত কৰিব পাৰোঁ আৰু যাতে আমি খেলখন ভালকৈ অনুষ্ঠিত কৰি অসমৰ ৰাইজক এখন ভাল খেল উপহাৰ দিব পাৰোঁ।